এয়া দোকানৰ কামবিলাক কৰি আছোঁ। গামোচাৰে এয়া পাঞ্জাবী এটা চিলাই আছোঁ সৰু ল'ৰা ছোৱালীৰ। এইটো নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। পিছে বিহুৰ যো-জা কেনেকুৱা চলি আছে? পিঠা পনা বনালে নে নাই? মোৰ এয়া দোকানৰ কামেই চলি আছে আৰু এয়াই বিহু চলি আছে মোৰ। পিঠা পনা কেতিয়া বনাম ঠিক নাই, পিছে আপোনালোকৰ হ'লেই চাগে সকলো কৰি। ৰাতিপুৱা শুই উঠিয়ে ঘৰৰ কামখিনি কৰি লৈ তাৰ মাজতে আকৌ ব্লাউজ কটা কুটা কামখিনি মই ঘৰতে কৰি লওঁ আৰু এয়া দোকানত চিলাওঁহি আহি। এইবিলাক কাম এয়া মই কৰি আছোঁ। বিহুৰ কাম চলি আছে মোৰ। এইবিলাক আৰু আছে, আৰু দেখুওৱা নাই আপোনালোকক। এয়া মোৰ দোকান। এয়া কাপোৰবিলাক দেখিয়ে ভাল লাগে। বিহুত একে নানা ৰঙৰ কাপোৰ দেখি কিবা এটা ভাল লাগি যায়গৈ, কাষ্টমাৰে লৈ অহা কাপোৰবিলাক। এয়া গামোচাৰে চিলাব দিছিলে। প্ৰথমতে কাটি ল'লোঁ। এইটো মই প্ৰথম চিলাইছোঁ। কাষ্টমাৰক কৈছিলোঁ মই পাঞ্জাবী চিলাই পোৱা নাই। তাৰপিছত সৰু চাৰ্ট এটা দি দিলে আৰু মই সেইটোৰ হেৰিতে আইডিয়া কৰি কাটি ল'লোঁ। কাটি কুটি লৈ এয়া চিলাইছোঁ আৰু। তাৰপিছত বেছি বিশেষ টান নহয় বাৰু, চিলালোঁ। সৰু ল'ৰা ছোৱালী বুলি চিলালোঁ আৰু। এইটো ডাঙৰৰ হ'লে নোৱাৰিমগৈ চাগে। আৰু মানে কি, চব কাম একেলগে কৰিব নোৱাৰি। লেডিছৰ কাম আৰু জেণ্টছৰ কাম একেলগে কৰিব নোৱাৰি, নহ'লে অসুবিধা হৈ যায়গৈ। এইবিলাক কামটো সদায় পোৱা নাযায় ন। সেইকাৰণে মাজতে বহু দিনৰ মূৰত চিলোৱা যায় যে মই ইয়াত বেছি হেৰি নকৰোঁ আৰু। এয়া হৈছেগৈ মোৰ চিলাই এইটো।